নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো মই মোৰ ইউটিউব চেনেল অসমৰ লৰালৈ। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ লগত দেখা দেখি হলো। এইকেইদিন ভিডিঅ' দিব পৰা নাছিলো। মই প্ৰতিটো ভিডিঅ'তে আপোনালোকক নটিচ কৰি দিছো যে লকডাউনৰ বাবে বেলেগ একো টপিক বিচাৰি পোৱা নাই, ক'তো যাব নোৱাৰি। সেয়েহে আজি এটা টেকনিকেল লাইনৰ ভিডিঅ' লৈ আহিছো। আপোনালোকে ভিডিঅ'টি চাওক। থাম্বনেইলটি দেখি ধৰিব পাৰি যে ভিডিঅ'টো কেনেকুৱা। আপোনাৰ মোবাইলটোত চাৰ্জ কেনেদৰে দিব লাগে বা কেনেকুৱা দৰে চাৰ্জ কৰিব লাগে, নহলে মোৰ দৰে গতি হ'ব। তাৰমানে মোৰ দৰে গতি হ'ব মানে কি, মই সেই ভুলটো কৰিলো কিন্তু আৰু এতিয়াৰ পৰা ভুলটো নকৰো। এটা মই বহুত ডাঙৰ ভুল কৰিলো, কৰোঁতে মোৰ বেটাৰীটো প্ৰায় বেয়া হৈ গৈছে। চাৰ্জ নাথাকে আৰু 2 ঘণ্টা 1 ঘণ্টা মান থাকে, টিপিলে নিটিপিলে বাৰু থাকে এনেই। কিন্তু মই এতিয়া নৰ্মেললৈ আনিবলৈ চেষ্টা কৰি আছো, মোৰ বেটাৰীটো বহুত চেষ্টা কৰে। আজি আপোনালোকক মই সেইটো টপিকৰ ওপৰত অলপ ক'ব যাম। কথাখিনি কম মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা কথা কৈ দিছো, প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক। প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, তেতিয়াহে মই আগুৱাই যাব পাৰিম। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোক বহুত উৎসাহ দিব ভিডিঅ' বনাবলৈ। গতিকে এইখিনিয়ে আৰু এতিয়া বলক মেইন টপিক লৈ আহো বা ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া আহি গলো আমি মেইন টপিকটিলৈ। আপোনাৰ মোবাইলৰ বেটাৰীটি কেনেদৰে ভালদৰে ৰাখিব বা কেনেদৰে চাৰ্জ দিব মই ক'ম। বহুত চাৰ্জৰ মূৰত মই এই ভিডিঅ'টি বনাইছো। বহুত ডাঙৰ ডাঙৰ চেনেলৰ পৰা চাই পেলাই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আচলতে বহুত মানুহৰ এটা ভুল ধাৰণা, মোবাইলটো সেই আৰু চাৰ্জত দি বহুতে তাৰমানে এনেদৰে খুলি আনিলে বেয়া হ'ব বুলি ভাবে। কিন্তু সেই ক্ষেত্ৰত আচলতে মোবাইলটো বেয়া নহয়, কিয়নো আপোনালোকে প্লাগডালৰ পৰা এনেদৰে মোবাইলটো চাৰ্জ হৈ আছে, চুইচটো বন্ধ কৰি দিয়াৰ লগে লগে মোবাইলটোৰ পৰা কাৰেণ্টটো হঠাৎ গুচি যায়। ঠিক তেনেদৰে প্লাগডালৰ পৰা আপোনাৰ মোবাইলটো যেতিয়া গুচাই দিব, তেতিয়াও আপোনাৰ মোবাইলটোৱে হঠাতে কাৰেণ্ট নোপোৱা হৈ যায়। গতিকে একেই, আপোনালোকে তেনেদৰে মোবাইলটো চুইচটো অন কৰা থাকিলেও আনিব পাৰে, বা সেইটোত কোনো ধৰণৰ বিশেষ ক্ষতি নাই। এইটো ক'লো কি, গতিকে আপোনালোকে আনিব হ'লেও নানাটো এটা ভাল অভ্যাস, কিন্তু এইটো এটা বেড হেবিট। যদিও কোনো ধৰণৰ মোবাইলটোৰ এনেই একো অপকাৰ নহয়, অপকাৰ নহয় বিশেষ। আৰু ক'বলৈ গৈ আছো কেইটামান ভুলৰ বিষয়ে। বহুতে ভাবে মোবাইলটো ৰাতি চাৰ্জত দি থলে হিলাই যাব, কিবা যাব। আচলতে মোবাইলটোৰ এটা কেপাচিটি আছে। মোবাইলটোৰ যেতিয়া 100% হয়, তেতিয়াৰ পৰা মোবাইলটোৰ আৰু চাৰ্জ নলয়। 100% হোৱাৰ পিছত মোবাইলটো সম্পূৰ্ণ সুস্থ হৈ থাকে, তেতিয়া আৰু এই চাৰ্জ নলয়। এইটো আৰু হয়, আপোনালোকে দি থব পাৰে ৰাতি চাৰ্জ, কোনো এইটো প্ৰব্লেম নাই। কিন্তু অসুবিধাবোৰ হৈছে এনেকুৱা, আপোনালোকে চাৰ্জত দি মোবাইলটো টিপি আছে, অলপ টিপিছে একো নহয়, কিন্তু আপোনালোকে যেতিয়াই তেতিয়াই মোবাইলটো চাৰ্জত লগাই যদি এনিটাইম টিপি থাকে, তেতিয়া আপোনালোকৰ বেটাৰী দিয়ে কষ্ট পায়। কাৰণ একফালৰ পৰা লৈ লগালগ আপোনালোকে টিপি আছে, বেটাৰীটো গৈও আছে। পাৰি বাৰু, ইমান নোৱাৰাও নহয়, কিন্তু আপুনি যেতিয়াই তেতিয়াই যদি সেনেদৰে ব্যৱহাৰ কৰে, আপোনাৰ বেটাৰীটো বেয়া হ'ব। ঠিক তেনেদৰে মোৰ বেটাৰীটো চাৰ্জত লগাই টিপোতে বেয়া হৈছে। সেয়েহে এতিয়া চাৰ্জত লগাই নিটিপো। আৰু কিছুমানৰ এটা বহুত ভুল ধাৰণা, বহুত এপ আছে প্লে ষ্টৰত, বেটাৰী চাৰ্ভাৰ, বেটাৰী ড্ৰেইনিং, সেই এপবোৰ ব্যৱহাৰ কৰে বহুতে। মোবাইলৰ নামত মোবাইলৰ বেটাৰীটো ষ্ট্ৰং হ'ব বুলি ভাবে। সম্পূৰ্ণ ভুল এইবোৰ। আছে যদিও আছে, 2-এটা এপ কৰিলে হয়তো অলপ ডাটা চাটা অফ কৰি ব্ৰাইটনেছ কমাই আপোনাৰ বেটাৰীটো অলপ ষ্ট্ৰং কৰি ৰাখে। কিন্তু কোনো এনেকুৱা এপৰ দ্বাৰা আপোনাৰ বেটাৰীটো আগৰ দৰে নতুন হ'ব নোৱাৰে, 100% গেৰেণ্টি। হ'লেও আপোনালোকে কিছুমানে ব্যৱহাৰ কৰিব পাৰে, সেই এপবোৰে আপোনাৰ ফোনৰ ব্ৰাইটনেছ লেভেল কমাব, বোলে ডাটা বন্ধ কৰি ৰাখিব, মোবাইল ডাটাটো, আৰু সকলো নেটৱৰ্ক ডিচেবল কৰি দিব। আপোনাৰ স্ক্ৰীনত সেইবোৰ নটিফিকেশ্যনবোৰ অফ কৰি দিব। এনেকুৱা এপবোৰ আছে কিছুমান। মই এটা ব্যৱহাৰ কৰোঁ বাৰু, সেইটো ফাষ্ট চাৰ্জাৰ। সেইটো মানে কি, সেইটো ব্যৱহাৰ কৰিলে ব্ৰাইটনেছ চব কমি যায়, অলপ চাৰ্জটো ফাষ্ট লয়। সেইটো এটা হেৰি কাৰণে কি, এপ আপোনালোকে যেতিয়াই ব্যৱহাৰ নকৰিব, কৰিলেও কৰিব একদম, তাৰমানে কৰিলে এটা বা দুটা এইটো ভিডিঅ'ৰ ওপৰত চাই কৰিব। ভাল ইউটিউবাৰ বোলে যিবোৰ এপৰ ওপৰত দিয়ে কেইটা কৰিবা। আৰু যি টি এপ আপোনালোকে ব্যৱহাৰ কৰিলে মোবাইলটোৰ বেটাৰীটো ভাল হ'ব চাই মোবাইলটোৱে বহুত কষ্ট পায়। কাৰণ আপোনাৰ বেটাৰীটো ধৰা হ'ল সেই আৰু 3000 mAh। যদি আপুনি বহুত এপ আছে, আপোনাৰ মোবাইলটো চাৰ্জ বেছিকৈ খায়, সোনকালে শেষ হয়। আপুনি যদি তেনে পৰিস্থিতিত আৰু এটা প্লে ষ্টৰৰ পৰা এপ এটা আনে চাৰ্জাৰ ফাষ্ট হোৱাৰ নামত, তেতিয়া আপোনাৰ মোবাইলটো কষ্ট পাব আৰু চাৰ্জ যাব ধৰিব। গতিকে এনেকুৱা ভুল নকৰিব। আনক বহুত টেকনিকেল
ভিডিঅ'বোৰ চাওক, ডাঙৰ ইউটিউবাৰৰ ভিডিঅ'বোৰ চাই তেওঁলোকে কোৱা এটা এপ ডাউনলোড কৰক যিবোৰ আপুনিও ভাবে এইটো এপ ব্যৱহাৰ কৰিলে মোৰ বেটাৰীটো সুস্থ হৈ থাকিব। কিন্তু এইটো ফিক্স কোনো এপে আপোনাৰ বেটাৰীটো ষ্ট্ৰংগাৰ কৰি তুলিব নোৱাৰে। আপোনাৰ বেটাৰীটো তাৰমানে সেইকেইটা এপে এইবোৰ বন্ধ কৰি দিয়াৰ পিছত অলপ কমকৈ সেই আৰু বেটাৰী খায়, সেনেকুৱাই আৰু এটা বহুত ভুল ধাৰণা, কিছুমানে মোবাইলটো চাৰ্জত দি চুইচটো দি থৈ যায়। তেনেকুৱা কৰিব নালাগে, কিয়নো এই প্লাগডাল শ্বৰ্ট চাৰ্কিট হৈ থাকে। সৰু ল'ৰা ছোৱালী থাকিলে তাতে লাগিলে শ্বৰ্ট চাৰ্কিট হৈ যাব পাৰে, তেতিয়া মহা বিপদ হ'ব। এইটো ভুল আপোনালোকে নকৰিব। আৰু আপোনালোকক ক'লেও চাৰ্জ দি এনেই চিম্পুল কামবোৰ কৰিব পাৰে, কিন্তু আপুনি চাৰ্জ দি যদি হেভি গেম এখন খেলি থাকে তেতিয়া আপোনাৰ মোবাইলটো হেং মাৰিব, বেটাৰী চাৰ্ভাৰ ডাউন হ'ব। গতিকে আপুনি মোবাইলটো চাৰ্জ শেষ হোৱাৰ পিছত আপুনি চাৰ্জত দিয়ক। আৰু চাৰ্জত দিলে আপোনালোকে এটা কৰিব, আপোনাৰ যিবোৰ এপ ৰানিং হৈ আছে বা কোনোবা বস্তু যদি ডাউনলোড হৈ আছে, আপলোড হৈ আছে, সেইবোৰ বস্তু আপোনালোকে সকলো ডিচেবল কৰি দিয়ক, বা অত্যন্ত আপোনালোকে ফ্লাইট মোড কৰি চাৰ্জ দিয়ক, নহ'লে বা চুইচ অফ কৰি চাৰ্জ দিয়ক। তেতিয়া বেটাৰীটোৱে ভালদৰে চাৰ্জ ল'ব, আপোনাৰ বহুত লাভ হ'ব। এনেই যদি আপুনি কিবা এটা ডাউনলোড কৰি আছে সেনেদৰে চাৰ্জ দি দিব, বহুত কষ্ট পায় বেটাৰী দি, আৰু চাৰ্জো কমকৈ ল'ব, বেটাৰীটো বেয়া হ'ব। সেইটো এটা। আৰু কেইটামান কৈ আছোঁ বাৰু টিপছ এনেকুৱা চাৰ্জত দিয়াৰ পিছত। আৰু আপোনাৰ মোবাইলৰ বেটাৰীটোত তেতিয়া অলপ সেই হ'ব পাৰে, অলপ নৰ্মেল মানে কি বেয়া লাইনত হ'ব পাৰে, যেতিয়া আপোনাৰ বেটাৰীটোৰ এমএইচ জৰা হ'ল 3000 mAh, আপুনি একদম ষ্ট'ৰেজ ফুল কৰি এপ ৰাখিছে, পাবজি ফ্ৰী ফায়াৰ বহুত এপ ৰাখিছে, তেতিয়া আপোনাৰ বেটাৰী বহুত চাৰ্জ খাব। গতিকে ইমান এপ ৰাখিব দৰকাৰ নাই, দৰকাৰী এপবোৰ ৰাখিব। আৰু আপুনি নটিফিকেশ্যনবোৰ স্ক্ৰীনত অফ কৰি থ'ব, তেতিয়া চাৰ্জ বহুত কমকৈ খায়, তেতিয়া আপোনাৰ বেটাৰীটো বেয়া নহয়, ভাল হ'ব বাৰু। ভাল মানে কি আৰু যিখিনি থাকে সেইখিনিত থাকিব, তাত চাৰ্জ বেয়া নহয়। এইটো ছেটিংছত যাব, আপুনি এপ নটিফিকেশ্যনত যায়, তাৰ পৰা নটিফিকেশ্যনবোৰ ব্লক কৰি দিব, তেতিয়া নটিফিকেশ্যনবোৰ আপোনাৰ স্ক্ৰীনত উঠে, এপটো অন কৰাৰ লগে লগে এপটোত পাব, তেতিয়া আপোনালোকৰ বহুত বেটাৰীটো আৰু সুস্থ হ'ব বা ভাল হ'ব। আৰু আপোনালোকৰ মোবাইলটোৰ বহুতৰ ধাৰণা কি একদম ফোনটোত 100% কৰি চাৰ্জ দিব লাগিব, নিদিব আপোনালোকে 100% কৰি দিয়ক। আপোনালোকে আৰু ফোন একদম চাৰ্জ শেষ হোৱালৈ ৰাখিব নালাগে, 100% কৰি দিব লাগে বুলি কোনো কথা নাই, গতিকে নিদিব। আৰু আপোনালোক এটা কথা ক'ম, আপোনালোকে মোবাইলটোত তাৰমানে এই ধৰক এমাহৰ মূৰত এটা কাম কৰিব, মোবাইলটোৰ চাৰ্জ কমপ্লিট 0%লৈ শেষ হৈ চুইচ অফ হৈ যাব দিব, তাৰ পৰা আপোনালোকে একেদিয়াই 100%লৈ তেতিয়া চাৰ্জ দিব, এদিন এক মাহত এবাৰ সেনেকৈ দিব। এনেই বাৰু 100% দিব পাৰি, দিব নালাগে বুলি নকওঁ, কিন্তু এদিন এক মাহত একদম 0%ৰ পৰা 100লৈ হ'ব দিব, তেতিয়া একেৰাহে চাৰ্জ হ'লে বেটাৰীটো বহুত কাৰ্যক্ষম হৈ উঠিব, তেতিয়া আপোনাৰ বেটাৰীটো সুস্থ থাকিব। মোৰ আৰু আপোনালোক থাম্বনেইলত দেখাই থকা কথাটো মই কৈছোঁ, মোৰ কেনেকুৱা গতি হৈছে, মোৰ বেটাৰীটো এনেদৰে চাৰ্জ দি গেম খেলোঁতে কিবা খেলোঁতে বহুত বহি গৈছে, এতিয়া বহুত একদম চাৰ্জ খাই, তাৰমানে 1 ঘণ্টা 1.5 ঘণ্টাত চাৰ্জ শেষ হৈ যায়, এনেকুৱা হৈছিল। কিন্তু এতিয়া মই সেইবোৰ বহুত এপছ ডিলিট ৰাখি সেই বেকগ্ৰাউণ্ডৰ সকলোবোৰ ব্লক কৰি দিছোঁ, এতিয়া অলপ নৰ্মেললৈ আহিব ধৰিছে। গতিকে আপোনালোকৰ সেনেকুৱা বেকগ্ৰাউণ্ডৰ নটিফিকেশ্যনবোৰ অফ কৰি দিব, তেতিয়া আৰু আপোনালোকৰ ঠিকে থাকিব। আৰু ৰানিং প্ৰচেছবোৰ চাৰ্জ দিয়া সময়ত একদম অফ কৰি দিব, যিবোৰ ৰানিং হৈ থাকে সকলো বন্ধ কৰি ফ্লাইট মোড নহ'লে বা চুইচ অফ কৰি চাৰ্জত বহাই দিব। আৰু মোবাইলটো তাৰমানে ধৰক চাৰ্জ আছিল 95%, আপোনালোকে অলপ টিপিলে হ'ল কিমান 60%, আকৌ চাৰ্জত বহাই নিদিব, অলপ বেটাৰীটো খাব দিব, মিনিমাম 30-40লৈ খাব দিব, তাৰ পৰা চাৰ্জ হ'ব দিব, তেতিয়া অলপ ভালে থাকিব। আৰু মই যিখিনি মোৰ নিজৰ এক্সপিৰিয়েঞ্চ আছিল সেইখিনি ক'লোঁ, আপোনালোকে ফোনটো এনেদৰে চলালে বা এনেদৰে কৰিলে বেটাৰীটো কাৰ্যক্ষম থাকিব। আৰু চাৰ্জৰ কেনেকৈ দিব লাগে চাৰ্জৰ ওপৰতো ক'লোঁ। আৰু এটা কথা কওঁ, বহুতৰ এটা ভুল ধাৰণা, বহুত মানে প্ৰায় মানুহৰে এইটো ভুল ধাৰণা কি এই মোবাইলটো চেমচাঙৰ মোবাইলটো ৰিয়েলমিৰ চাৰ্জাৰেৰে চাৰ্জ দিব পাৰিমনে? নোৱাৰিম, বেয়া হ'ব, হিলি যাব। একদম ভুল ধাৰণা। আপোনাৰ তাতে এমএইচ মানে কি ভল্ট থাকে, এই ভল্টটো যদি মিলি যায় তেতিয়া পাৰিব। এইখিনি কৰিলে আপোনাৰ বেটাৰীটো সুস্থ হ'ব আৰু চাৰ্জাৰে দিব পাৰিব। আৰু সেইখিনি মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'লোঁ। আৰু অলপ কাৰণে কি টেকনিকেল লাইনৰ ডাঙৰ ইউটিউবাৰৰ ভিডিঅ' চাই অলপ ক'লোঁ। আৰু যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট কৰিব, মোৰ কোৱাত ভুল হৈছে মই জানো, সেই ভুলখিনিও শুধৰাই দিব। আজিলৈ এইখিনিয়ে, যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, এই ঘণ্টা দবাই দিব। আজিলৈ এইখিনিয়ে, জয় আই অসম।